জনহিত জনসেৱাৰ্থে এই মূল মন্ত্ৰই লক্ষ্য প্ৰতিজন আৰক্ষীৰ প্ৰতিটো বিপদত অসমবাসীৰ কাষত আৰক্ষী নিজৰ প্ৰাণকো পাহৰি 10 জনৰ বাবে বুকু পাতি দিয়ে আৰক্ষীয়ে উগ্ৰপন্থীৰ প্ৰতিটো ব্লুপ্ৰিণ্ট আন অপশক্তিৰ প্ৰতিটো ব্লুপ্ৰিণ্ট সকলো তছনছ কৰিব সাজু থাকে অসম আৰক্ষী কাৰণ অসম মাতৃৰ একান্ত সেৱক অসম আৰক্ষী जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे ঘটনা আছিল তিনিচুকীয়া জিলাৰ এটা ঘৰত লুকাই থকা আলফা স্বাধীনৰ দলে ধাৰাসাৰ আৰক্ষীক লক্ষ্য কৰি কৰিছিল গুলীবৰ্ষণ শ্বহীদ ভাস্কৰ কলিতাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে এক তথ্যৰ ভিত্তিত অভিযান চলাইছিল উগ্ৰপন্থীৰ বিৰুদ্ধে গুলীবৰ্ষণত যাতে শতাধিক গাঁওবাসীৰ ক্ষতি নহয় তাৰ বাবে নিশ্চিত হৈ ল'ব খুজিছিল সাহসী বীৰ ভাস্কৰ কলিতাই আৰু যাৰ বাবে অভিযানত যোৱা কোব্ৰা তথা আৰক্ষীৰ বাকীসকলক এক নিৰ্দিষ্ট দূৰৈত থৈ নিজেই বুকু পাতি আগবাঢ়ি গৈছিল শ্বহীদ ভাস্কৰ কলিতা কিন্তু তেনেতেই বাহিৰৰ পৰা তলা বন্ধ কৰি এটা ঘৰত লুকাই থকা উগ্ৰপন্থীৰ দলে টাৰ্গেট কৰি লৈছিল সাহসী বীৰগৰাকীক এই ধৰক এবছৰমান পালোঁ মই ইয়াত যিমান দিন আছিলে তেওঁ ডিউটিৰ ক্ষেত্ৰত খুব পটাপট আৰু ডিউটি যেতিয়াই বিচাৰে য'ত যাব লাগে পটাপট যায় আৰু মানুহৰ লগত ভালেই হেৰি সম্পৰ্ক আছিলে যিমানেই থাকিলেও প্ৰায় মানে ৰাতি অপাৰেশ্যনেই কৰি থাকিলে আৰু তেওঁ ভয় নকৰে আৰু মুঠতে তেওঁ অপাৰেশ্যনত যায় আৰু চিধা মানে তেওঁ গুচি যায় আৰু কিন্তু ভাস্কৰ মাথো এটি নাম য'ত নিহিত হৈ থাকে সাহস আৰু প্ৰেৰণা প্ৰতিজন আৰক্ষীৰ দৰেই আৰক্ষীৰ পোছাকত অদম্য সাহস বুকুত বান্ধি ভাস্কৰ কলিতা আহিছিল জনতাৰ কাষলৈ কলিতা ছাৰ আমাৰ লগত ভালে আছিলে ফূৰ্তি ফাৰ্তা আছিলে ৰাতিপুৱা শুই উঠি আহে সোনকালে আহি কিনি কয় ঐ চাহ খালি নাই ব্ৰেকফাষ্ট কৰিলি নাই আমাক ঘৰ দিয়ে তাৰপিছত ডিউটিৰ ক্ষেত্ৰতো তেনেকৈ আমাক আজি আহি হ'ব অলপ হেৰি হ'বি দেই হুঁচিয়াৰ হৈ থাকি আমুক ছাৰ আহিব আজি কিবা এনেকুৱা গণ্ডগোল এটা শুনিছোঁ অলপ হুঁচিয়াৰ হৈ থাকি ৰেডি বস্তু থাকি কৈ যায় ছাৰ ভালকৈ অলপ ৰাতি অলপ হুঁচিয়াৰ হৈ থাকিব অলপ গণ্ডগোলৰ পৰা তেনেকৈ চব কৈ যায় কৈছিলে ভাল আছিলে ফূৰ্তি ফাৰ্তা কৰি আছিলে ছাৰে ৰাইজৰ লগতো ভাল আছিলে ছাৰে ৰাইজৰ লগতো খুব মানে 2011 চনত দেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি 2016 চনত এছবিত যোগদান কৰিছিল অপাৰেশ্যন স্পেচিয়েলিষ্ট শ্বহীদ ভাস্কৰ কলিতাই প্ৰশিক্ষণ লৈ থকা অৱস্থাৰ পৰাই ভাস্কৰ কলিতাই আৰক্ষীৰ প্ৰতি থকা শ্ৰদ্ধা তথা সাহসৰ বাবেই অতি কম দিনতে সেই সময়ৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ অনুৰাগ তাংখাৰ অতি প্ৰিয় ছাত্ৰ হৈ পৰিছিল অপাৰেশ্যন স্পেচিয়েলিষ্টগৰাকী হয় বন্ধু ভাস্কৰ কলিতাক প্ৰথম আমি লগ পাইছিলোঁ আমাৰ চাকৰি জীৱন আৰম্ভ হোৱাৰ সময়তে আমাৰ ছাৰ্ভিচ আৰম্ভ হৈছিলে 2008 পৰা মাৰ্চৰ পৰা দেৰগাঁৱত আমি একেটা ৰুমতে আছিলোঁ তেওঁ আমাৰ ৰুমমেট আছিলে তেওঁ এইটো প্ৰহৰী ভৱন বুলি কয় প্ৰহৰী ভৱনৰ আমি তলৰ মহলাৰ ছাইডৰ কোঠাটোত আছিলোঁ বহুতখিনি কথাই এতিয়া মনলৈ আহিছে সেই তাত থকা সময়খিনি সকলো কষ্টকৰ সময়খিনি জংঘল ট্ৰেইনিঙৰ কথাখিনি আমাৰ কমাণ্ডো ট্ৰেইনিঙৰ কথাখিনি দেৰগাঁৱত থকা ট্ৰেইনিঙৰ সময়ছোৱাত আমি ৰাতি ৰুমটোত টোটেল আমি 10জন আছিলোঁ 10 বাৰ আমি
প্ৰত্যেকৰে বাৰ্থডে এবাৰ এবাৰকৈ পাতিছিলোঁ আৰু প্ৰত্যেকবাৰতে ভাস্কৰ কলিতাই আগভাগ লৈছিলে বাৰ্থডে এৰেঞ্জ কৰাত। খুব এটা ফূৰ্তিৰ পৰিৱেশ আছিলে সেই সময়ত। আৰু আমাৰ প্ৰিন্সিপাল ছাৰ অনুৰাগ কাংখা ছাৰো ভাস্কৰ বৰ প্ৰিয় ছাত্ৰ আছিলে। তেওঁৰ কম্পিউটাৰ ফিল্ডত তেওঁৰ দখলটো ভাল আছিলে, সেইকাৰণেই বোধহয় প্ৰথম তেওঁ ছাৰৰ নজৰত আহি গৈছিলে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁক ছাৰে বিচাৰি আছিলে। সেইকাৰণে আমি আমাৰ কিছুমান ল'ৰা অলপ হিংসাও হৈছিলে তালৈ, তোক ছাৰে বেছি ভাল পায়, এনেকুৱা ধৰণৰ ভাৱ এটাও আহি গৈছিলে। তথাপি সেইখিনি মানে কোনো নিগেটিভলি লোৱা নাই, কোনো চবেই পজিটিভলিয়ে লৈছিলে। তাৰপিছত থানা লেভেলত চাকৰি জীৱন আৰম্ভ হোৱাৰ পিছতো আমি সততে যোগাযোগত আছিলোঁ। আমাৰ সকলো ব্যক্তিগত কথা আমি ইজনে সিজনক শ্বেয়াৰ কৰিছিলোঁ আৰু প্ৰফেশ্যনেল কথাবিলাকতো আমি ইজনে সিজনৰ মতামত লৈ পেলাই আমাৰ কামত আগবাঢ়িছিলোঁ। অসম মাতৃক ৰক্ষা কৰাৰ লক্ষ্যৰে আৰক্ষীৰ পোছাক পৰিধান কৰা শ্বহীদ অপাৰেশ্যন স্পেচিয়েলিষ্ট ভাস্কৰ কলিতাই এছবিৰ পৰা পোনে পোনে তিনিচুকীয়া জিলাৰ পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল 2011 চনৰ 5 নৱেম্বৰত। 2012 চনৰ 15 আগষ্টত পানীতোলা আৰক্ষী চকীৰ পৰা পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপেও বদলি হৈ 2013 চনৰ 20 মাৰ্চলৈ কাৰ্যনিৰ্বাহ কৰিছিল পেঙেৰী থানাতে। পেঙেৰী থানাৰ পৰা 2013 চনত কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে পুনৰ বদলি হয় সাহসী বীৰ ভাস্কৰ কলিতা। কিন্তু কাকপথাৰৰ পৰা পুনৰ পানীতোলা আৰক্ষী চকীলৈ 17 এপ্ৰিলত বদলি হৈ পুনৰ 22 আগষ্টত অপাৰেশ্যন স্পেচিয়েলিষ্টগৰাকীয়ে যোগদান কৰে ভাৰপ্ৰাপ্ত বিষয়া হিচাপে পুনৰ পেঙেৰী থানাত। এনেদৰেই খুব কম দিনতে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা অপাৰেশ্যন স্পেচিয়েলিষ্টগৰাকীয়ে 30 জুনত পুনৰ বৰডুমচা থানালৈ বদলি হয়। 2016 চনৰ 8 নৱেম্বৰত পুনৰ ফিলবাৰী আৰক্ষী থানালৈ বদলি হৈ 2017 চনৰ 18 ডিচেম্বৰলৈকে দায়িত্ব পালন কৰি আছিল ফিলবাৰী আৰক্ষী থানাতে। কিন্তু আকৌ বৰডুমচা থানালৈ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে 2017 চনৰ 19 ডিচেম্বৰ তাৰিখে বদলি হয় অসম আৰক্ষীৰ বীৰ জোৱানগৰাকী। অসম আৰক্ষীত যোগদান কৰাৰ পৰা মৃত্যুৰ দিনটোলৈকে নিজৰ সাহসিকতাৰ পৰিচয় দি আহিছিল অপাৰেশ্যন স্পেচিয়েলিষ্ট ভাস্কৰ কলিতা। Bhaskar Kalita was one of the finest officer, fearless and brave officer I have ever met. Being in Badumsa, he developed a strong intelligence base. Even he was aware of every moment of most of things over there. He had a strong hold in his AOR. I also got one opportunity to meet him. When I first met, I remember that I saw him. He was very soft spoken, very disciplined and very brave officer. Even on that fatal day, he led his troops from the front and sacrificed himself for the nation. Whenever we met during ops, he often said, "Sir, I want a peaceful Assam and country too. And my efforts are to eliminate insurgency from Assam." I salute this brave soul. His sacrifice will always inspire me and all of us. শ্বহীদ ভাস্কৰ কলিতা প্ৰতিজন আৰক্ষীৰ বাবে হৈৰক এজন আদৰ্শ। শ্বহীদ ভাস্কৰ কলিতা অসম আৰক্ষীৰ এজন সৎ, সাহসী, দক্ষ আৰু কৰ্তব্যপৰায়ণ বিষয়া আছিল। তেখেত কৰ্তব্যৰত অৱস্থাত উগ্ৰপন্থীৰ গুলীত যোৱা ইংৰাজী 4 মে তাৰিখে নিহত হৈছিল। তেখেতৰ মৃত্যু অসম আৰক্ষীৰ এজন বিষয়া হিচাপেই নহয়, অসমীয়া যুৱ সমাজৰ বাবে অপূৰণীয় ক্ষতি বুলি ভাবোঁ। শ্বহীদ ভাস্কৰ কলিতাৰ সাহসিকতা অসম আৰক্ষীৰ বাবে চিৰদিনে স্মৰণীয় হৈ থাকিব। আমাৰ সকলোৰে বাবে তেখেত অনুপ্ৰেৰণা হৈ থাকিব।
আমার দেশ ও মোর চিকুনি দেশ এখন শুৱলা এখন সুফলা এখন মৰমৰ দেশ ও মোৰ খুৰীয়ামাত অসমৰ খুৱদীমা পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও me